वेलकम टू आवर चैनल मेरी मेकिंग। आज मैं बनाबले लैसो लालमोहन। यार बारे लैसो 9 चामच पाउडार गाखिर। मैं एवरीडे पाउडार गाखिर यूज करिसो, आपनालोके जिकुनो यूज करिब पारे। आरु लैसो 3.5 चामच मैदा, आरु लैसो आधा चामच सुजी। सुजीটো যদি অকমান দানাটো আপোনালোকৰ মোটা থাকে তেতিয়া অকমান পিছি ল'ব। মোৰটো মিহি আছিল বাবে মই এনেদৰে দি দিলোঁ। আৰু দিছোঁ 1 চামুচতকৈ অলপ কম বেকিং পাউডাৰ। এইখিনি এনেদৰে ভালদৰে মিলাই ল'লোঁ। এতিয়া দিছোঁ দৈ দিম 2 চামুচ। মই ঘৰতে তৈয়াৰ কৰি লৈছোঁ দৈটো, আপোনালোকে কিনি আনাও দিব পাৰিব। আকৌ গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া অলপ অলপকৈ গাখীৰ দি পেলাই গোটেইখিনি ভালদৰে মিক্স কৰি লওঁ। গাখীৰ আপোনালোকে গৰু গাখীৰো দিব পাৰিব আৰু আমুল তাজাও দিব পাৰিব। ভালদৰে মঠি ল'ব লাগিব গোটেইখিনি। দৈটো একদম বহুত সফট থাকে, মঠি ল'ব লাগিব। প্ৰথমতে আঠা আঠা লাগিব যদিও পাছত আকৌ গোটেইখিনি ভালদৰে মিক্স হৈ যায়গে। এতিয়া মই অকমান গৰু ঘিউ লৈ পেলাই ভালদৰে আকৌ মিক্স কৰি লৈছোঁ। এতিয়া সুগাৰ সিৰাপৰ কাৰণে দিছোঁ 1 গিলাচতকৈ কম চেনি আৰু 2 গিলাচ পানী দিছোঁ। আৰু ইয়াতে অকমান ইলাচি দি দিছোঁ 2টামান। এইখিনি এনেদৰে লৰাই দিছোঁ। আকৌ লালমোহনখিনিৰ বাবে দৈটো ভালদৰে মঠি ল'লোঁ। মঠি লৈ এনেদৰে বল কৰি ল'লোঁ। আপোনালোকে বলটো কৰোঁতে ভালদৰে চাব যাতে নাফাটে। ফাটি গ'লে পাছত তেলত দিওঁতেই বলখিনি লালমোহনখিনি ভাগি ভাগি যাব। এনেদৰে গোটেইকেইটা কৰি ল'লোঁ। এইখিনিৰ পৰা 10-12টাৰ ভিতৰত লালমোহন হৈ যায়। এনেদৰে আপোনালোকে ঘৰতে ট্ৰাই কৰি চাব পাৰিব। চুগাৰ শ্বেপখিনি মই আকৌ লৰাই লৈছোঁ। এইফালে লালমোহনখিনি ভাজিবৰ বাবে অলপ ৰিফাইন তেল দি ল'লোঁ। চুগাৰ শ্বেপখিনি আমাৰ হৈ গৈছে। এতিয়া এটা এটাকৈ লালমোহনখিনি দি দিম। তেলটো বহুত বেছি গৰম নকৰিব, নহ'লে লালমোহনখিনি পটককৈ ৰঙা পৰি যাব। ল' ফ্লেমত ভাজিব। এতিয়া এটা এটাকৈ দি দিছোঁ। ইয়াত গোটেইখিনি একেলগে দি দিয়া নাই। এনেদৰে ভাজি থাকিব লালমোহনখিনি। আকৌ এইখিনিও এনেদৰে ভাজি ল'লোঁ মই। চুগাৰ চিৰাপখিনি লালমোহনখিনি দি দিলোঁ। আৰু মই যিহেতু ৰাতি বনাইছিলোঁ, বনোৱাও বহুত দেৰি হৈ গ'ল, সেইকাৰণে ৰাতিটো থৈ দিলোঁ তেনেদৰে। আৰু পিছদিনা ৰাতিপুৱা এয়া বহুত ধুনীয়া হৈছে লালমোহনখিনি, সফ্ট হৈছে বহুত আৰু চুগাৰ চিৰাপটো ভিতৰলৈকে সোমাই গৈছে। আপোনালোকেও ঘৰতে বনাই খাই চাব।